এই বুঢ়ীজনী উঠাৰ আগত চাহ অকণ খাই লওঁ, নহ'লে বুঢ়ীজনী উঠিলে কেকে কৰিব। অ' বোৱাৰী চাহ একাপ দিয়াচোন। এইবাৰ বুঢ়ীজনী উঠাৰ আগতে চাহ একাপ বনাই খাই ল'ব লাগিছিলোঁ। বুঢ়ী পালে দিয়ে তাই গেছ খাচোন, বোৱাৰীনে জীয়ৰী চিনিবকে নোৱাৰে। চাওঁ সোনকালে দিয়া, ভাগৰ লাগিছে। নাই মই চাহ তাহ বনাই খুৱাব নোৱাৰোঁ দেই। শুই উঠিছেহে, ৰাতি কি সপোনত হিল ভাঙিব গৈছিলে নেকি? নিজে বনাই খাওঁ, মই নোৱাৰোঁ। ঐ কি ক'লি তই? আকৌ কচোন, আকৌ ক। ৰাতি শুওঁতে হিল ভাঙি থকা নাই নহয়, নিজে বনাই খাওঁ, মই বনাই দিব নোৱাৰোঁ। মোক বনাই খাবলৈ ক'লি, সেই তই যদি চাহ একাপ বনাই খুৱাব নোৱাৰ, আছ কি কৰিম? মোক কথা চাই চিতি ক'ব। আপোনাৰ ঘৰত মই চাহ ভাত বনাই খুৱাবলৈ অহা নাই নহয়। আপোনাৰ পুতেই মোক ভৰিৰ ওপৰত ধৰি দিলে খুৱাম বুলি আনিছে কিবা। তাই কথা শুনা, মুখখন ভাঙি দিবা যেন একেবাৰে লাও পাত কৈছোঁ বাৰু। বাপে মায়ে কি খাব এইটো? আপুনি বাপে মায়ে তাত কথা কৈছে হা? মোৰ ঘৰৰ বিষয়ে যদি আজিৰ পৰা ভুলতো যদি এটা কথা কয়, কথা কিন্তু বেয়া হ'ব। হে ভগৱান, কি বোৱাৰীজনী দিলা তুমি মোক। তবে কি কৰিবি? তোৰ ঘৰৰ কথা নাজানো বুলি ভাবিছ নেকি? মই চাওঁ তই কি কৰিবি, কি কথা বেয়া কৰ। মোৰ ল'ৰাটো অপৰাধ নাপায়, ডিঙি লনি দিলি। তোৰ ঘৰৰ কথা নাজানো বুলি ভাবিছ নেকি? তোৰ ঘৰত চব নাম্বাৰ 1 টেঙৰ হয়। তই মোক কি ক'ব আহিছ? তোৰ কথা মই ভালকৈ জানো। বেঙিজনী কৰিবা। আপুনি কিন্তু চিনা হেৰাই গৈছে। শুনক, আপোনাৰ পুতেহে মোক আনিবলৈ গৈছিল, তাকো লোকৰ বাইক লৈ। আপুনি যে ইমান ডাঙৰ কথা কয়, মোৰ ঘৰত কি নাই বুলি ভাবিছে নেকি? দেখিছোঁ আই, তোৰ ঘৰত কি আছে? পানী খাবলৈও গিলাচ এটা নাই। তোন মোকতো পাপাই আহিবলৈ হাক দিছিল। মইহে আপোনাৰ ল'ৰাৰ কথাত ভুল গৈ আহিলোঁ, এতিয়া পস্তাই আছোঁ। তই যদি তাৰ কথা জনাই আছিলি, তেতিয়াহ'লে আহিলি কিয়? তাৰ চেহেৰা দেখি ভুল গ'লি। ৰ'বহে, যিখিনি নক'ব। আপোনাৰ ল'ৰাই মোক কি কৈছিল জানে? আপোনাৰ ল'ৰালৈ হেনো মই নাহিলে সি মৰি থাকিব, সেই বুলি সি মোক ব্লেকমেইল কৰিছিল। সেয়েহে মই আহিলোঁ। হ'ব সিও একে তই একে, যি ক'লো ধৰি নাথাকিবি। মোৰ এটাই ল'ৰা, তাৰ লগতে মিলাপ্ৰীতি সংসাৰখন কৰ। আহিলি যেতিয়া খা সুখে জীৱনটো পাৰ কৰ। ময়ো তাকে ভাবি ইমান দিনে ৰৈ আছোঁ। আপুনি যি কথাবিলাক কৈ থাকে। হ'ব মোৰ এটাই ল'ৰা, আমি তিনি একেলগে মিলাপ্ৰীতি থাকিম। হ'ব দে, বেয়া